নমস্কাৰ, আজিৰ প্ৰথম প্ৰশ্ন। কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মন অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজা। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বোকাজান। অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো বোকাজানত অৱস্থিত। নেক্সট কুৱেশ্যন, মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, বিষাদগ্ৰস্ত ৰামচৰিতমানসকলৰ লেখক কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন এ তুলসীদাস। তুলসীদাস হৈছে ৰামচৰিতমানসকলৰ লেখক। নেক্সট কুৱেশ্যন, মুছলিম লীগ কিমান চনত গঠন হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1906 চনত। 1906 চনত মুছলিম লীগ গঠন হৈছিল। নেক্সট কুৱেশ্যন, কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1919 চনত। 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, বিহাৰৰ ৰাজধানী কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাটনা। বিহাৰৰ ৰাজধানী হৈছে পাটনা। নেক্সট কুৱেশ্যন, ত্ৰিপুৰাৰ ৰাজধানী কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আগৰতলা। ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা। নেক্সট কুৱেশ্যন, দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমজন অসমীয়া কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভূপেন হাজৰিকা। দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমজন অসমীয়া ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক আছিল। নেক্সট কুৱেশ্যন, জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়া কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দেৱকান্ত বৰুৱা। জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথম অসমীয়া দেৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যন, অসমত সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নলিনীবালা দেৱী। নেক্সট কুৱেশ্যনটো সুধিছে, মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1206 চন। নেক্সট কুৱেশ্যনটো সুধিছে, ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পিয়লি ফুকন। পিয়লি ফুকন ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া। নেক্সট কুৱেশ্যন, অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া ছবি কোনখন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন ডি ভিলেজ ৰকষ্টাৰ নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোন ঠাইত তৰ্কাগৃহ আছে তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুৱাহাটী অসমৰ গুৱাহাটীত তৰ্কাগৃহ আছে নেক্সট কুৱেশ্যন কটন কলেজ কোন চনত স্থাপন কৰা হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি 1901 চনত 1901 চনত কটন কলেজ স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে বৰদলৈ ট্ৰফি কোনবিধ খেলৰ লগত জড়িত তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ফুটবল বৰদলৈ ট্ৰফি ফুটবল খেলৰ সৈতে জড়িত নেক্সট কুৱেশ্যন বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1930 চনত 1930 চনত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন এছিয়ান গেমছত স্বৰ্ণ পদক পাওঁতা প্ৰথম অসমীয়াজন কোন তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ভোগেশ্বৰ বৰুৱা এছিয়ান গেমছত স্বৰ্ণ পদক পাওঁতা প্ৰথম অসমীয়া নেক্সট কুৱেশ্যন কলিয়াভোমোৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শোণিতপুৰ আৰু নগাঁও নেক্সট কুৱেশ্যনটো সুধিছে হালধীয়া চৰায়ে বাওদান খায় কাৰ ৰচনা তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি হোমেন বৰগোহাঞিয়ে হালধীয়া চৰায়ে বাওনা খায় ৰচনা কৰিছিল নেক্সট কুৱেশ্যন বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জেনেভা বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ প্ৰাচীনতম শাসনগৰাকী কোন আছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি মহিৰংগ দানৱ অসমৰ প্ৰাচীনতম শাসন নেক্সট কুৱেশ্যন শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক আছিল নেক্সট কুৱেশ্যন ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন আছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোপীনাথ বৰদলৈয়ে ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া আছিল নেক্সট কুৱেশ্যন আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি বৃহস্পতি আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো বৃহস্পতি নেক্সট কুৱেশ্যন গুৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা গুৰণীয়া মেজমেলত অসমৰ পৰা প্ৰতিনিধিত্ব চন্দ্ৰধৰ বৰুৱাই কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে T20 বিশ্বকাপ 2024 ক'ত আয়োজন কৰা হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত T20 বিশ্বকাপ 2024 আয়োজন কৰা হৈছিল নেক্সট কুৱেশ্যন T20 বিশ্বকাপ 2024ত মুঠ কিমানজন দেশে অংশগ্ৰহণ কৰিছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি 20খন দেশে অংশগ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যন T20 বিশ্বকাপ 2024ৰ বিজয়ী দেশখনৰ নাম কি
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাৰত। T20 বিশ্বকাপ 2024ৰ বিজয়ী দেশখন হ'ল ভাৰত। নেক্সট কুৱেশ্যন, T20 বিশ্বকাপ 2024ৰ ৰানাৰ্ছ আপ দেশখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দক্ষিণ আফ্ৰিকা। T20 বিশ্বকাপ 2024 ৰানাৰ্ছ আপ দেশখন হ'ল দক্ষিণ আফ্ৰিকা। নেক্সট কুৱেশ্যন, T20 বিশ্বকাপ 2024ৰ ফাইনেল খেলখনত কোনে প্লেয়াৰ অৱ দ্য মেচ লাভ কৰিছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন এ বিৰাট কোহলি। বিৰাট কোহলিয়ে প্লেয়াৰ অৱ দ্য মেচ লাভ কৰিছে। নেক্সট কুৱেশ্যনটো সুধিছে, T20 বিশ্বকাপ 2024ত কোনে প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট লাভ কৰিছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি যশপ্ৰীত বুমৰাহ। যশপ্ৰীত বুমৰাহে প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট লাভ কৰিছে। নেক্সট কুৱেশ্যন, T20 বিশ্বকাপ 2024ত সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈগৰাকী কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰহমনুল্লাহ গুৰবাজে সকলোতকৈ বেছি ৰান সংগ্ৰহ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, T20 বিশ্বকাপ 2024ত সৰ্বাধিক উইকেট দখল কৰা খেলুৱৈগৰাকী কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি এ আৰু বি দুয়োটা অৰ্শদীপ সিং আৰু ফজলক ফাৰুকী। এই দুজনীয়ে সকলোতকৈ উইকেট দখল বেছি কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, T20 বিশ্বকাপ 2024ত ভাৰতৰ অধিনায়ক কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰোহিত শৰ্মা। T20 বিশ্বকাপ 2024ত ভাৰতৰ অধিনায়ক আছিল ৰোহিত শৰ্মা। নেক্সট কুৱেশ্যন, T20 বিশ্বকাপ 2024ত সৰ্বমুঠ কিমানখন খেল খেলা হৈছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 55খন। 55খন খেল 2024ত খেলা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, T20 বিশ্বকাপ 2024ত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈগৰাকী কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰোহিত শৰ্মা। T20 বিশ্বকাপ 2024ত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈগৰাকী হৈছে ৰোহিত শৰ্মা। নেক্সট কুৱেশ্যনটো সুধিছে, T20 বিশ্বকাপ 2024ত ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰা খেলুৱৈগৰাকী কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰ্শদীপ সিং। T20 বিশ্বকাপ 2024ত হৈ সৰ্বাধিক উইকেট দখল কৰা খেলুৱৈগৰাকী অৰ্শদীপ সিং। নেক্সট কুৱেশ্যনটো সুধিছে, T20 বিশ্বকাপ 2024ৰ ফাইনেল খেল কোনখন ষ্টেডিয়ামত খেলা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেনজিংটন অভেল। কেনজিংটন অভেল নামৰ ষ্টেডিয়ামখনত 2024ৰ ফাইনেল খেল খেলা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, T20 বিশ্বকাপ 2024 কিমান সংখ্যক সংৰক্ষণ? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নৱম। T20 বিশ্বকাপ 2024 নৱম সংখ্যক সংৰক্ষণ। নেক্সট কুৱেশ্যন, T20 বিশ্বকাপ 2024ত সৰ্বাধিক 6 সংগ্ৰহ কৰা ক্ৰিকেটাৰগৰাকী কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নিকলাছ পুৰাণ। নিকলাছ পুৰাণে T20 বিশ্বকাপ 2024ত সৰ্বাধিক 6 সংগ্ৰহ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, T20 বিশ্বকাপ 2024ৰ এখন খেলত সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈগৰাকী কোন?
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নিকলাছ পুৰাণ। নিকলাছ পুৰাণে টি20 বিশ্বকাপ 2024 এখন খেলত সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে টি20 বিশ্বকাপ 2024 সৰ্বাধিক 4 সংগ্ৰহ কৰা ক্ৰিকেটাৰগৰাকী কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ট্ৰেভিছ হেড। ট্ৰেভিছ হেডে টি20 বিশ্বকাপ 2024 সৰ্বাধিক 4 সংগ্ৰহ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে টি20 বিশ্বকাপ 2024 সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰা খেলুৱৈগৰাকী কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি এ আৰু বি দুয়োটা ৰোহিত শৰ্মা আৰু ৰহমুল্লাহ গুৰবাজ। নেক্সট কুৱেশ্যনটো সুধিছে টি20 বিশ্বকাপ 2024 অফিচিয়েল এন্থেমটোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ টি20 বিশ্বকাপ 2024 অফিচিয়েল এন্থেমটোৰ নাম হৈছে আউট অফ দিছ ৱৰ্ল্ড। নেক্সট কুৱেশ্যন ভাৰতে কোনখন দেশৰ লগত টি20 বিশ্বকাপ 2024 ছেমিফাইনেল খেলখন খেলিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইংলেণ্ড। ভাৰতে ইংলেণ্ড দেশৰ লগত টি20 বিশ্বকাপ 2024 ছেমিফাইনেল খেলখন খেলিছিল। নেক্সট কুৱেশ্যনটো সুধিছে অ মোৰ আপোনাৰ দেশ গীতটোৰ প্ৰথমে ক'ত প্ৰকাশ পাইছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাঁহী। অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে বাঁহীত প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোন ঠাইক উত্তৰ পূবৰ আমাজন বুলি কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন এ দিহিং পাটকাই। দিহিং পাটকাই অসমৰ পূবৰ আমাজন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰহা। অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় ৰহাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিব্ৰুগড় তিনিচুকীয়া। ডিব্ৰুগড় তিনিচুকীয়াত অৱস্থিত। নেক্সট কুৱেশ্যন সোণাই ৰূপাই অভয়াৰণ্য ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শোণিতপুৰ। সোণাই ৰূপাই অভয়াৰণ্য শোণিতপুৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ খাজুৰাহো হ'ল ডেছ। অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মদন কামদেৱ। অসমৰ ৰাজহাড়ো হ'ল মদন কামদেৱ। নেক্সট কুৱেশ্যন উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মালিগাঁও। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় মালিগাঁৱত অৱস্থিত। নেক্সট কুৱেশ্যন সংবিধানৰ খচৰা সমিতিত কিমানজন সদস্য আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি 7জন। সংবিধান খচৰা সমিতিৰ 7জন সদস্য আছিল। নেক্সট কুৱেশ্যন ভাৰতৰ সংবিধানৰ তলৰ কোনটো সংশোধনী পঞ্চায়তী ৰাজৰ সৈতে জড়িত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন এ 73 নম্বৰ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ ধাৰণাটো কোন দেশৰ পৰা লোৱা হৈছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন ডি আমেৰিকা। ভাৰত সংবিধানৰ প্ৰস্তাৱনাৰ ধাৰণাটো আমেৰিকাৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যন, কথাকেইটা ৰচক কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বজ্ৰদেৱ। কথাকেইটাৰ ৰচক হৈছে বজ্ৰদেৱ। নেক্সট কুৱেশ্যন, মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাম সৰস্বতী। মহাভাৰতৰ অসমীয়া ভাঙনি ৰাম সৰস্বতীয়ে কৰিছিল। নেক্সট কুৱেশ্যন, কিমান চনত অসমৰ স্কুল কলেজত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষাৰ প্ৰচলন আৰম্ভ হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1836 চনত। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে, আমচাং অভয়াৰণ্য তলৰ কোনখন জিলাত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কামৰূপ। আমচাং অভয়াৰণ্য কামৰূপত অৱস্থিত। নেক্সট কুৱেশ্যন, হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নাগালেণ্ড। হৰ্ণবিল উৎসৱ নাগালেণ্ডত অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন, হেম সৰস্বতী তলৰ কোনজন ৰজাৰ ৰাজকবি আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দুৰ্লভ নাৰায়ণ। হেম সৰস্বতী দুৰ্লভ নাৰায়ণ ৰজাৰ ৰাজকবি আছিল। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই শিঙৰীয়াগড়ত উটা অনুষ্ঠানৰ আৰম্ভ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুডাংফা। নেক্সট কুৱেশ্যনটো সুধিছে, অসম আন্দোলন কিমান চনত আৰম্ভ হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি 1979 চনত অসম আন্দোলন আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, মিজোৰামক কিমান চনত অসমৰ পৰা পৃথক কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি 1972 চনত মিজোৰামক পৃথক কৰা হৈছিল। নেক্সট কুৱেশ্যন, কিমান চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1963 চনত। 1963 চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল। নেক্সট কুৱেশ্যন, কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি 1948 চনত। 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, 2022-23 বৰ্ষৰ লালা অমৰনাথ পুৰস্কাৰ লাভ কৰা খেলুৱৈজন কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰিয়ান পৰাগ। ৰিয়ান পৰাগ অমৰনাথ পুৰস্কাৰ লাভ কৰা খেলুৱৈজন। নেক্সট কুৱেশ্যনটো সুধিছে, অযোধ্যা তলৰ কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উত্তৰ প্ৰদেশ। অযোধ্যা উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, উত্তৰ প্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যোগী আদিত্যনাথ। যোগী আদিত্যনাথ উত্তৰ প্ৰদেশৰ বৰ্তমান মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মেডিকেল কলেজখন ক'ত আছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন বি ডিব্ৰুগড়। ডিব্ৰুগড় অসমৰ প্ৰথম মেডিকেল কলেজ স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে জাতিংগা ক'ত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডিমা হাছাও। জাতিংগা ডিমা হাছাও অৱস্থিত। নেক্সট কুৱেশ্যন মোহনবাৰী বিমানবন্দৰ ক'ত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিব্ৰুগড়। মোহনবাৰী বিমানবন্দৰ ডিব্ৰুগড়ত অৱস্থিত। নেক্সট কুৱেশ্যন তলত দিয়া কোন মন্দিৰত অম্বুবাচী মেলা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি কামাখ্যা। কামাখ্যা মন্দিৰত অম্বুবাচী মেলা হয়। নেক্সট কুৱেশ্যন অসমৰ কোনখন ঠাইত 12চহৰীয়া ভাওনাৰ বাবে বিখ্যাত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জামুগুৰিহাট। নেক্সট কুৱেশ্যনটো সুধিছে যাদৱ পায়েঙৰ একমাত্ৰ প্ৰচেষ্টাৰে গঢ় দিয়া বনাঞ্চলটোৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ মলাইকাটনি। নেক্সট কুৱেশ্যনটো সুধিছে হয়গ্ৰীব মাধৱ মন্দিৰ তলত কোনটো পাহাৰত অৱস্থিত? অপশ্যন এ মণিকোট। মণিকোট পাহাৰত হয়গ্ৰীব মাধৱ মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যন প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজাজনৰ নাম কি আছিল? অপশ্যন বি মহিৰংগ দানৱ। মহিৰংগ দানৱ আছিল প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা। নেক্সট কুৱেশ্যনটো সুধিছে নৰকাসুৰে তলৰ কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভৌমবংশ। ভৌমবংশ নৰকাসুৰে ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন গুৱাহাটীৰ দীঘলী পুখুৰীটো তলৰ কোনজন ৰজাৰ সৈতে জড়িত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বগদত্ত।